বন্ধুসকল, আজি মই এনে এটা গোল্ডেন ৰুলৰ বিষয়ে কথা পাতিম যিয়ে আপোনাৰ স্বাস্থ্য সম্পূৰ্ণৰূপে সলনি কৰি দিব পাৰে। আজিৰ এই ব্যস্ত জীৱনত আমাৰ ওচৰত বহুত বস্তু আছে, কিন্তু এটা ডাঙৰ প্ৰশ্ন, আমাৰ শৰীৰ সঁচাকৈয়ে সুস্থ নে? ডায়েবেটিছ, মেদবহুলতা, হাই ব্লাড প্ৰেছাৰ, এনে লাইফষ্টাইল ৰোগবোৰে আজি চাৰিওফালে মানুহক ঘেৰি ধৰিছে। কিন্তু বিশ্বাস কৰক, আজি মই যি নিয়মটো ক'ম, যদি আপুনি সেইটো নিজৰ জীৱনত মানি চলে, তেন্তে বহু ৰোগ আপোনাৰ পৰা দূৰত থাকিব। তেতিয়াহ'লে আহক জানো সেই নিয়মটো কি। বন্ধুসকল, আজিৰ সেই নিয়মটো হ'ল পেট ভৰাই নাখাই অলপ কম খোৱাৰ চেষ্টা কৰা। সূৰ্য অস্ত যোৱাৰ পিছত খাদ্য খাব নালাগে। শুনিবলৈ সাধাৰণ যেন লাগিলেও এই নিয়মটোৰ শক্তি অসাধাৰণ। আমাৰ পাচনতন্ত্ৰ এটা ফেক্টৰীৰ দৰে কাম কৰে। যেনে ফেক্টৰীত কেঁচা সামগ্ৰী সোমাই শেষত তৈয়াৰী বস্তু ওলাই আহে, ঠিক তেনেকৈ খাদ্য আমাৰ শৰীৰত সোমাই শক্তিলৈ ৰূপান্তৰিত হয়। আৰু এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো হ'ল পাচনৰ আগুন বা ডাইজেষ্টিভ ফায়াৰ। আয়ুৰ্বেদত ইয়াক অগ্নি বুলি কোৱা হয়। এই অগ্নিয়ে খাবার হজম কৰে, শৰীৰক শক্তি দিয়ে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। কিন্তু যেতিয়া আমি অতিমাত্ৰা খাদ্য খাই লওঁ, তেতিয়া এই অগ্নিৰ ওপৰত বেছি চাপ পৰে। ভাবকচোন, এটা সৰু জুইৰ ওপৰত যদি আপুনি হঠাতে ডাঙৰ কাঠ এটা পেলাই দিয়ে, তেন্তে জুইটো কি হ'ব বাৰু? নাই, বৰং চাপ পৰি যাব। ঠিক তেনেকৈ অতিমাত্ৰা খাদ্য খালে আমাৰ পাচন শক্তি দুৰ্বল হৈ যায়। ইয়াৰ ফলত খাবার ঠিক মতন হজম নহয়, শৰীৰত চৰ্বি জমা হয়, শৰীৰত ক্লান্তি বৃদ্ধি পায় আৰু লাহে লাহে বিভিন্ন ৰোগ দেখা দিয়ে। বন্ধুসকল, মোৰ এজন বন্ধু আছিল যাৰ ইমিউনিটি খুবেই দুৰ্বল আছিল। সেইজন প্ৰায় অসুস্থ হৈ থাকিছিল। মই তাক কৈছিলোঁ, এবাৰ এই নিয়মটো মানি চলকচোন। সেইজনে আৰম্ভ কৰিলে, কম কম খোৱা আৰু সন্ধিয়াৰ পিছত খাদ্য খোৱা বন্ধ কৰি দিলে। কেইমাহমানৰ ভিতৰতে তেওঁ লক্ষ্য কৰিলে শৰীৰত শক্তি বৃদ্ধি হৈছে, টোপনি ভাল হৈছে, ওজন কমি গৈছে, অসুস্থ হোৱা কমি গৈছে। সেয়েহে এইটো কেৱল তত্ত্ব নহয়, বাস্তৱতো ই কাম কৰে। আয়ুৰ্বেদত এই নিয়মক মিত আহাৰ বুলি কোৱা হয়। মানে পৰিমাণ মতে খাদ্য খোৱা, অৰ্থাৎ পেট সম্পূৰ্ণ ভৰাই নাখায়। প্ৰায় ৭৫% পৰ্যন্ত খাদ্য খাব লাগে, কাৰণ সুস্থ থাকিবলৈ বেছি খোৱা প্ৰয়োজন নহয়। প্ৰয়োজন হয় সঠিক পৰিমাণত আৰু সঠিক সময়ত খাদ্য খোৱা। আৰু বিজ্ঞানেও এতিয়া এই কথাটো মানিছে। বিভিন্ন গৱেষণাত দেখা গৈছে যে কম খোৱাটোৱে মেটাবলিজম ভাল ৰাখে আৰু দীঘলীয়া সময়লৈকে স্বাস্থ্য সুস্থ ৰখাত সহায় কৰে। এতিয়া আহক দ্বিতীয় গুৰুত্বপূৰ্ণ নিয়মটো জানো। সূৰ্য অস্ত যোৱাৰ পিছত খাদ্য খাব নালাগে। আপুনি হয়তো লক্ষ্য কৰিছে, আগৰ দিনৰ মানুহে সন্ধিয়া হোৱাৰ আগতেই ৰাতি আহাৰ খাই লৈছিল আৰু তেতিয়াৰ মানুহৰ বহুত কম বেমাৰ হৈছিল। আয়ুৰ্বেদে কয় যে আমাৰ শৰীৰে প্ৰকৃতিৰ নিয়ম মানি চলিবলৈ ভাল পায়। সূৰ্য অস্ত গ'লে শৰীৰ লাহে লাহে বিশ্ৰামৰ অৱস্থালৈ যায়, পাচন প্ৰক্ৰিয়াও ধীৰ হৈ পৰে। সেয়েহে ৰাতি দেৰিকৈ খাদ্য খোৱাটো শৰীৰৰ স্বাভাৱিক পচন্দ নহয়। যে আজিকালি মানুহে বিভিন্ন ধৰণৰ তেলজাতীয় খাদ্য খায়, যাৰ ফলত দেহত বিভিন্ন ধৰণৰ ৰোগৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। যেনে টোপনিৰ সমস্যা, ওজন বৃদ্ধি আৰু বহু অসুখ দেখা দিয়ে। বিজ্ঞানে কৈছে যে লাইট নাইট ইটিং টোপনি নষ্ট কৰে। লাইট ইটিং মানে ৰাতি খাদ্য খোৱাটোৱে টোপনি নষ্ট কৰে আৰু মেটাবলিক স্বাস্থ্যৰ ক্ষতি কৰে। বন্ধুসকল, মই নিজেও এই নিয়ম মানি চলাৰ চেষ্টা কৰোঁ আৰু সঁচাকৈয়ে শৰীৰত বহু ভাল পৰিৱৰ্তন অনুভৱ কৰিছোঁ। মোৰ বহু ভিউৱাৰেও কৈছে যে খাব বন্ধ কৰাৰ পিছত তেওঁলোকে টোপনি, শক্তি আৰু ওজন আগতকৈ বহুত ভাল হৈছে। কিন্তু হয়, এই নিয়ম মানি চলাটো সদায় সহজ নহয়, কাৰণ পাৰ্টি থাকে, বাহিৰত খাব লাগে, মিঠাই, সমোচা, জিলাপি লোভ আহে। মাকে কয় আৰু অলপ খা, কিন্তু এই সৰু সৰু লোভৰ মাজতো নিজৰ লক্ষ্য অটুট ৰাখিব লাগে। মাজে মাজে অলপ চেট মিল কৰিলে সমস্যা নাই, কিন্তু তাক অভ্যাস বনাব নালাগে। এতিয়া আপোনালোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ টিপছ। খাদ্য খোৱাৰ সময় ঠিক কৰি লওক। বহি বহি খাদ্য খোৱাৰ অভ্যাস বনাই লওক। প্ৰতিটো খাদ্য চোবাই খোৱাৰ অভ্যাস বনাই লওক। খাদ্য খাওঁতে মোবাইল বা টিভিৰ পৰা দূৰত থাকক। নিজৰ শৰীৰৰ সংকেত বুজিবলৈ চেষ্টা কৰক, কাৰণ আমাৰ শৰীৰে সদায় আমাক সঠিক সংকেত দিয়ে। তেন্তে বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। আশা কৰোঁ আপুনি এই নিয়মবোৰ নিজৰ জীৱনত মানি চলাৰ চেষ্টা কৰিব আৰু সুস্থ জীৱন উপভোগ কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত।
তেতিয়ালৈকে ভাল থাকক, সুস্থ থাকক আৰু প্ৰতিদিনে নতুন কিবা এটা শিকি থাকক।